দেখোন প্রেম লীলা চলি আছে দেখোন চৌধুরী স্যার শুনিয়ে ইয়েতে প্রেম লীলা কৰি আছে আকৌ ৰ বেটা কৈ দি আছো ৰ এটা খবৰ আছে স্যার কি খবৰ বে আপোনাৰ ভনীয়েকে তাতে প্ৰেম লীলা কৰি আছে কি কৈ আছা হয় বে কথাটো কথা কসম ভাই কৈ আছো কথাটো সঁচা যদি কথাটো সঁচা হয় তেনেহ'লে মোক প্ৰুফ দিব লাগিব বলা তুমি মই তোমাক প্ৰুফ দিম বহা তেনেহ'লে গাড়ীত বহা স্যার সেইটো চাওক আপোনাৰ ভনীয়েক কেনেকুৱা কৰি আছে পইচা মোৰ লগত কিন্তু তেনেহ'লে এটা কাম কৰিব লাগিব এতিয়া মইতো দেখিলোঁ যিখিনি চালোঁ নিজে চকু দি দেখিলোঁ তো ইহঁতক মাৰাৰ কাৰণে গুণ্ডা পোৱা যাব নেকি মোৰ লগত আছে তোমাৰ লগত আছে তেনেহ'লে মোক লৈ যাব লাগিব বলা আহা আহা ঠিক আছে আহা ya no lo manera অলপ কম লোৱা অলপ কম লোৱা কম নহ'ব ইয়াত যদি কম ল'ব আহে তেনেহ'লে ইয়াৰ পৰা গুচি যাব পাৰে তেনেহ'লে যদি কাম চিয়'ৰ হয় পে'মেণ্ট আজি আধা দিলে হ'ব না ফুল লাগিব পেমেণ্ট কাম 100% হ'বতো 100%। ঠিক আছে তেনেহ'লে স্ক্ৰীণত দিয়া 5 লাখ দিছোঁ তুমি কাম 100% হ'ব লাগিব ফটোটা হোৱাটছআপত দি দে ল'ৰাটাৰ ফটোটা হোৱাটছআপত দি দে ল'ৰাটাৰ ফটোক নহয় বে ডাইৰেক্ট মোৰ লগত বোলা মোৰ লগত যাই দেখাই দিম মই তোমাক পিছত কি কৰা কৰিবা তুমি ঠিক আছে ব'লা ব'লা তেনেহ'লে ব'লা এই দুটাৰ এটা মাৰিব লাগে ল'ৰাটোক চিনি পোৱা নেকি ল'ৰাটোক আগতে দেখা হেন পাইছোঁ মোৰে দেখা হওক তোমাৰ ভাইটি হওক যিহেতু তুমি মোৰ পইচা লৈছা মোক কাম 100% হ'ব লাগে কাম চিয়'ৰ হ'ব ঠিক আছে ব'লা অহাকালি ৰিজাল্ট পাম পাবি কোন হয় আপুনি মই তোমাক মাৰাৰ চুপাৰিচ লৈছোঁ কাৰ পৰা তেওঁৰ হাজবেণ্ডৰ পৰা বেলেগৰ ৱাইফৰ লগত প্ৰেম লীলা কৰি থকা লাজ পোৱা নে নোপোৱা কেলা পোৱা নে নোপোৱা কোন হয় বে কেলা তুই দাদাগিৰি কৰে নেকি বেছি কেলা কেলা দৌৰি ফুৰবা আহিছা এইটো তুমি কি কৰিলা বছ মাৰিব দিছিল কাক তুমি মাৰিলা কাক একো নহয় দূৰি এতিয়া যাই তেওঁ কি জবাব দিবা তুমি একো নহয় ব'লা কেনেকে একো নহয় কি কবা এতিয়া ব'লা 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 যাবই লাগিছিল এইটো কি কাম কৰিলা তুমি
কোৱা কাম ক্লিয়াৰ তুমি কৈছিলো না বস একদম কাম ক্লিয়ার হবো 100% হয়তো 100% হৈ গৈছে কিন্তু তোমাৰ ৱাইফক বিচাৰি পোৱা নাই কৰিব নাই পোৱা নাই তোমাৰ এই ল'ৰাটো ল'ৰাটো বৰবাদ এই দেখ জীৱনে বৰবাদ কৰি দিছো কি পাগল প্ৰমাণ কি বৰ্মান এইটো ল'ৰা হয় ন আবে এইটো ল'ৰাচোন হয় এইটোৱে তেনেহ'লে কাম 100% আছে আবাই তোমার মোবাইলটো উলিয়া আৰু অলপ পইচা দি দিম চাকা কোৱাৰ কাৰণে অলপ দিয়া অলপ কষ্ট বেছি দিছে মোৰ একাউণ্টৰ পৰা ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দি আছো 1 লাখ মাৰি দিম 6 লাখ হ'ল বলা বস যে পথে দূরে যেতে হয় পিয়ারে 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 কাঁদে মন কাঁদে হিয়ারে পিয়ারে পিয়ারে কাঁদে হিয়ারে হাই গাইজ আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো বজাই দিব নাপাহৰিব